ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ পদ সৃষ্টি কৰা হৈছে? Under which article of the Indian Constitution is the post of governor created? Option A অনুচ্ছেদ 152, B অনুচ্ছেদ 153, C অনুচ্ছেদ 154, D অনুচ্ছেদ 155। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি অনুচ্ছেদ 153। অৰ্থাৎ সংবিধানৰ আৰ্টিকল 153 প্ৰতিখন ৰাজ্যতে এজন ৰাজ্যপাল থাকিব লাগিব বুলি উল্লেখ আছে। কুৱেশ্যন নম্বৰ 5, বৰাইল পৰ্বতমালা অসমৰ কোনকেইখন জিলাত আছে? In which district of Assam is the Borail Range located? Option A গোলাঘাট যোৰহাট, B কাছাৰ শ্ৰীভূমি হাইলাকান্দি, C ডিব্ৰুগড় তিনিচুকীয়া, D নগাঁও মৰিগাঁও। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি। এই বৰাইল পৰ্বতমালা দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দিত এই তিনিখন জিলাত বিস্তৃত হৈ আছে।